Hi, welcome back to my channel, Suman Vlogs. To লৈ আহিছে আপোনালোকে নতুন ভিডিঅ'। তো আজি এফালে আহিছে ধ্ৰুৱ। তো ধ্ৰুৱৰ লগত গাইছোঁ। মানে ক'ত গাইছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিলে আপোনালোকে গম পাব। তো ক'ত গাইছোঁ আপোনালোকে লাষ্টলৈকে চাই দিব। একদম নিশ্চয় আপোনালোকে চব গম পাব। আৰু ভিডিঅ'টো শেষলৈকে চাব। চাই থাকক লাষ্টলৈকে। ধ্ৰুৱক দানা পানী অলপ খুৱাই লওঁ। দানা পানী খাবনে নাই? অঁ, এই দানা পানী অলপ খুৱাই লওঁ। তাৰপিছত গৈ আছোঁ, ক'ত গৈ আছোঁ চাই থাকক। শেষলৈকে চাব। এতিয়া একদম ধুম মই চাবলৈ ওলাই গ'লোঁ। পুৰা গৈ আছোঁ চাই থাকক লাষ্টলৈকে, তেতিয়া আপোনালোকে নিশ্চয় গম পাব ক'তনো গৈ আছোঁ। তো এফালে ধ্ৰুৱ আপোনালোকে হয়তো কিছুমানে জানিব বা কিছুমানে হয়তো ধ্ৰুৱ ভিডিঅ' যদি আপোনালোকে নাচাই চাবগৈ। তো ধ্ৰুৱ আচল ঘৰ আচলতে গুৰিমাৰিত হয়। তো নিশ্চয় একেদিনৰ ভিতৰতে যদি যাব পাৰোঁ আপোনালোকক নিশ্চয় দেখাম ধ্ৰুৱহঁতৰ ঘৰটো একদম অৰিজিনেল ঘৰটো। তো আমাৰ ওচৰত সি ভাড়াহে থাকে। তো আপোনালোকক তাৰ অৰিজিনেল ঘৰটো একদম জল্দি দেখুওৱা আপোনালোকক চেষ্টা কৰিম। তো ধ্ৰুৱ ভিডিঅ' আপোনালোকে চাবগৈ, ডেছক্ৰিপশ্যনতে থাকিব। তো একদম লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পামেই গৈ এতিয়া একদম আৰু অলপ আছে নিশ্চয় আপোনালোকে অলপ সৰুকৈ হ'লেও অকণমান চাউণ্ডটো শুনি আছে। তো গম পাব, ৰখক আৰু অলপ এইবোৰ গম পাব। আৰু ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, হয়নে নহয়? তো এতিয়া আহি পাই গ'লহি। তো এয়াই আছিলে একদম মহাৰজত জয়ন্তী 76 বছৰীয়া মহাৰজত জয়ন্তীৰ চুতীয়া অধিৱেশন। তো এইফালে চাওক, এয়া বাঢ়ি আছে। তো আহি পাই গ'লেহি। এতিয়া সোমাই যাওঁ ভিতৰলৈ, প্ৰায় এইফালে সোমাই যাওঁ। এইফালে এতিয়া এইটো সভাত একদম মানে কিবা ভাষণ চলি আছে। তো গাইজ, এইটো হৈছে কিবা টুপীয়া চাংঘৰ বোলে। এইটো টুপীয়া চাংঘৰ। পুৰা মাংস একদম, গাহৰি, কেঁকুৰা, ব্ৰইলাৰ চইলাৰ চব, মিছা মাছ চব আছে একদম। চাইমত গোটেই পুৰা মাংস, গাহৰি, ব্ৰইলাৰ চব আছে একে। একদম ইয়াৰ পৰা ষ্টাৰ্ট হৈ তালৈকে একদম আৰু গোৱালৈকে। তো আজি ৰাতি আহিব ইয়াতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। তো আপোনালোকক দেখাব পাওঁ নে ন? নিশ্চয় চাম। তো দেখাব যদি পাৰোঁ তো একদম দেখাম আপোনালোকক। তো চাব, ইয়াতে গাব, ইয়াতে একদম ফালি দিব ইয়াতে নীল আকাশে। ইয়াতে কিছুমান জনজাতীয় ড্ৰেছবোৰ আছে, একদম মেলা টাইপ বহিছে। জনজাতীয় ড্ৰেছবোৰ আপোনালোকে চাব পাব। তো এইফালে চাওক কি ধুনীয়া, ইয়াত একদম সুন্দৰ আৰ্ট কৰি থৈ দিছে। এইফালে জুবিন দাকো আৰ্ট কৰি থৈ দিছে। তো ইয়াত দেখাবলগীয়া ইমান একো নাছিলে। তো আপোনালোকক এনেই ভিডিঅ' বনাই দেখালোঁ। তো এতিয়া ধ্ৰুৱই কিবা খাব ভাই। তো চাই থাকক কিবা খাব। এতিয়াও ভিডিঅ' শেষ হোৱা নাই, চাই থাকক। তো এতিয়া বোলে ধ্ৰুৱই বোলে ফুচকা খুৱাব, ফুচকা খাই লওঁ দিয়ক। এতিয়া এইফালে চলি আছে। বাই দিলোঁ। একদম বহি দিলোঁ। গাইজ, ধ্ৰুৱও গ'লগৈ একদম। তো এতিয়া মানে অথনি আপোনালোকক যে কৈছিলোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আহিব বুলি। তো তেতিয়া মই চাব যাওঁ। তো আপোনালোককো দেখাই আছোঁ, চাই থাকক।
একদম তাত কিন্তু ৰাতি গৈহে একদম মজা লাগে দিনত ইমান ভাল নালাগে তেওঁ ৰাতি বহুত ধুনীয়া লাগে একদম তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এই মজা মজা কেনেকুৱা খবৰ খাতি কি ভিডিঅ' বনাই আছা লগ পাই ভাল লাগিলে এইফালে আছে বিবেক বিবেক ব্লগছ তো এয়া নীল আকাশ আহি গ'ল পুৰা গান গাই আছে একদম পুৰা ফালি দিছে মানে গান গাই পুৰা একদম ফালি দিছে মাই গড মজা লাগিছে মানে তো এতিয়া একদম নীল আকাশ দাই পুৰা একদম গান গাই গোটেই ষ্টেজ কপাই দিলে পুৰা একদম মজা লাগিছে তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত তো আজিলৈ বাই বাই মই যিমান পাৰোঁ আপোনালোক সিমানখিনি দেখালোঁ তো গোটেইখিনিতো দেখাব নোৱাৰি নহ'লে কপিৰাইট ক্লেইম লাগি যাব তো লগ পাইছোঁ অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই